वेलकम टू माय यूट्यूब चैनल सक्सेस मैथ्स এতে আমি নবম শ্রেণীৰ গণিতৰ অধ্যায় 1.6 ৰ আমি ডিটেইলছ ধাৰণাখিনি আলোচনা কৰিম আৰু লগতে সূত্ৰসমূহ আমি আৰম্ভ কৰিম সূত্ৰ লছ অফ এক্সপোনেন্টস এইটো পাৰ্ট আমাৰ স্পেশালি সূচকৰ কিছুমান বিধি আছে সূচকৰ বিধি এইখিনি আমি লাগিব জানিব তাৰ পিছত গণিত সমাধান কৰিম সূচকৰ বিধি loss of exponents সূচকৰ বিধি কিছুমান আমি আৰম্ভ কৰিম সূচকৰ বিধিৰ ভিতৰত আমি ক্লাস 8 ত আমি পাইছিলো যে যদি প্ৰমাণ সূত্ৰ আমাৰ যিকেইটা আছে আমি গোটেইখিনি ইয়াতে লিখিম তো ফাৰ্স্ট সূত্ৰটো a নম্বৰ দিলেও যদি a to the power m into a to the power n into a to the power n সমান কিমান হ'ব a to the power m plus n মানে ভূমি একে হ'ব আর উপৰৰ ঘাত যদি বেলেগ বেলেগ হয় ঘাত দুটা যোগ হৈ যাব a to the power m into a to the power n equal to a to the power m plus n এটো আছে প্রথম সূত্র আমি ইয়াৰ একেবারে উদাহরণ এটা কৰি সমাধান কৰি যাম যেনে হলে কি হ'ব 2 to the power 3 into 2 to the power 2 ইকুয়াল টু হ'ব কিমান এই সূত্ৰৰ মতে 2 to the power 3 plus 2 সমান 2 to the power 5 হৈ যাব তা আমি গণিতৰ সমাধানখিনি আমি কেনেকৈ কৰি যাব লাগিব এইটো সূত্ৰ ইয়াৰ সেম ইয়াৰ উদাহৰণ কাৰণ ভূমিবিলাক একে আছে ঘাত বেলেগ বেলেগ আছে গতিকে উপৰৰ যদি পূৰণ থাকে ভূমি একে হৈ পূৰণ থাকিলে ঘাত দুটা খালি যোগ হৈ যায় এতে বি নম্বৰৰ সূত্ৰ এটো পূৰণ আছে এতে আমি ইয়াৰটো হৰণ লিখিম অৰ্থাৎ a to the power m divided a to the power n কিন্তু সদায় ভূমি একে হৈ হৰণ থাকি ঘাত যদি বেলেগ বেলেগ হয় তেতিয়া হলে কি হ'ব ঘাত বিলাক বিয়োগ হৈ যায় m minus n m minus n আৰু এটা কথা আমি ইয়াতে যি মান পাইছো সেইবিলাক আমি জানো সাপোজ a to the power m আছে ইয়াক আমি সদায় কি কম বেস বা ভূমি কম ভূমি বা বেস আৰু এটো হ'ব ঘাত ওপৰটো ঘাত কম আৰু ইংৰাজী আখৰ যে আছে এইবিলাকক আমি সাধাৰণতে চলক বুলি কোৱা হয় তেতিয়া ইয়াৰ উদাহৰণ লম উদাহৰণ হ'ব একে 2 to the power 3 divided 2 to the power 2 equal to হ'ব 2 to the power 3 minus 2 2 to the power 1 ইয়াৰ সেম উদাহৰণ লৈছো এতিয়া থাৰ্ড সি নম্বৰ a to the power 0 a to the power 0 মান সদায় 1 হয় এতিয়া ইয়াৰ উদাহৰণ যদি লওঁ যেনে 2 to the power 0 আছে ইয়াৰ উত্তৰ হ'ব সদায় 1 সি নম্বৰ এতিয়া আমি ডি নম্বৰৰ সূত্ৰ a to the power m to the power n a to the power m to the power n যদি থাকে তাহলে উপর দুটা ঘাত দুটা লাগে পূরণ হয়ে যাব a to the power m into n সমান a to the power mn দুই নম্বর সূত্র ইয়াৰ উদাহৰণটো লম যেনে 2 to the power 3 2 to the power 2 আছে ইয়াৰ সমাধান হ'ব 2 to the power 3 into 2 is 2 to the power 6 3 নম্বৰ ই নম্বৰৰ a to the power ab suppose ab to the power n ab to the power n হলে এর লগত n পূরণ হ'ব into b এর লগত তো n পূরণ হ'ব অর্থাৎ a to the power n into b to the power n সিঙ্গেল পূরণ হৈ যাব এতিয়া আমি এটা যদি উদাহৰণ যদি লওঁ যেনেকা 2 into 3 to the power 2 আছে ইয়াৰ উদাহৰণটো কি হ'ব 2 square into 3 square 2 square into
3 স্কয়ার হবো গতিকে 2 স্কয়ার ইনটু 3 স্কয়ার এর মান পূরণ করলে এটা আমি এইখিনি হবো ই নম্বৰ এতে একেবাৰে শেষৰ এটা উদাহৰণ আছে সূত্র শেষৰটো 1 6 শেষৰ সূত্ৰটো a by b to the power minus m a by b to the power minus m যদি থাকে তেতিয়া হলে আমি এটো বহুত ইম্পর্টেন্ট a by b to the power minus m ইয়াক আমি উল্টা দিলে কম b by a to the power m হয়ে যায় m এ থাকিব কোণৰ ওপৰত a by b ঠাইত b by a হ'ব ইয়াতে যদি মাইনাস যদি দিয়া থাকে ইয়াতে যদি মাইনাস যদি দিয়া থাকে হাতত মাইনাস থাকিলে উল্টে যায় গতিকে ইয়াৰ উদাহৰণ হ'ব যেনে 1/3 বা 1/2 এনেকা যিকোনো ললে হ'ল 1/2 minus 3 1/2 minus 3 হলে কি হ'ব 2/1 2/1 to the power 3 equal to 2 cube 2 cube মানে সমান 8 এইখিনি আছিল আমাৰ ইয়াৰ সূত্ৰসমূহ